কবিতাৰ শিৰোনাম আপোনাক পাহৰিব নোৱাৰি। কবি বশিষ্ঠ কলিতা, কণ্ঠ ৰঞ্জনা পাঠক। যোৱা ৰাতি এটা ঘটনা ঘটিল। মই আপোনাক লগ পাবলৈ চিৰি বগাইছোঁ। আপুনি দেখা নাই মোক, মই আপোনাক দেখিছোঁ। আপুনি বিচাৰে যদিও মোক লগ পাবলৈ মই আপোনাক লগ পাব নিবিচাৰোঁ। অথচ যোৱা ৰাতি আপোনাক লগ পাবলৈ মই চিৰি বগাইছোঁ। এনে সপোন দেখেনে কোনোবাই? ভুলক্ৰমে আপুনিও যদি আজি ৰাতি মোক লগ পাব বিচাৰে, ময়ো আপোনাক লগ পাব বিচাৰিম। আহিব আপুনি। জোন ওলাব, ফুলিব তৰা, একবিংশ শতিকাৰ এটি নষ্ট ৰাতি। ঠিক এনেকৈ আপোনাক লগ পোৱা কথা আজি বাৰে বাৰে মনত পৰিছে। মই যদি উভতি আহোঁ কাহানি বা, আপুনি যদিও ৰৈ নাথাকে, অথবা আপুনি যদি উভতি আহে কাহানি বা, মই যদি ৰৈ নাথাকোঁ আপোনাক, তথাপি আপুনি এদিন আহিব। আপোনাৰ চকুত চকু থৈ ভাল পোৱাৰ এসাঁজ পিন্ধাবৰ মন আপোনাক। মুখ কুমাই আছে নেকি আকাশলৈ চাই? হাঁহিত জানোচা সৰি পৰে এথোপা তৰা। দোলা দি থাকেনে ভুমুকিয়াই চায়নে মৌনতাৰ চাপত ওলমি থকা দিনবোৰে? নষ্ট ৰাতিবোৰ লগ পোৱাৰ পৰা মই মোক সলনি কৰিছোঁ। পি খাইছোঁ নিঃসংগতাৰ সুস্বাদু। কেনে আছে আপুনি? যদিও পাহৰিছে আপুনি আপোনাক, পাহৰিছোঁ মই মোক।